এটা গুড নিউজ আপোনালোকৰ সকলোৰে বাবে লৈ আহিছোঁ। যিসকলে আছাম পুলিচ ছাব ইন্সপেক্টৰৰ বাবে অপেক্ষা কৰি আছিলে, যিসকলে কামাণ্ডো এছআইৰ বাবে অপেক্ষা কৰি আছিলে, যিসকলে আছাম পুলিচৰ যিকেইটা আপোনালোকৰ ফ'ৰ্থ গ্ৰেডৰ আপোনালোকৰ যিকেইটা পোষ্ট আছিলে সেইবাবে অপেক্ষা কৰি আছিলে, ফাইনেল ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব। ইতিমধ্যে সেইটো আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিল আৰু অন্ত পৰাৰ লগে লগে আপোনালোকৰ এডভাৰটাইজখন মুকলি কৰা হৈছে। কেতিয়া ৰিজাল্ট দিব আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে আহি গৈছে। ইয়াতে আপোনালোকে SLPRB অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে চাৰ্চ কৰি পিনি ইয়াতে আপোনালোকে নটিচখন চাব পাৰে। এখন আপোনালোকৰ আছামিছত দিয়া আছে, এখন আপোনালোকৰ ইংলিছত দিয়া আছে। আপোনালোকে এইখিনি চালে গোটেইখিনি নটিফিকেশ্যন আপোনালোকে পাই যাব। ইয়াতে আপোনালোকৰ দ্য ফাইনেল ৰিজাল্ট অফ বিল' মেনশ্যন ৰিক্ৰুইটমেণ্ট উইল বি আপলোড অন আপোনালোকৰ 10 তাৰিখে ইয়াতে আপোনালোকৰ দিয়া হৈছে 10 তাৰিখে আপোনালোকৰ ফাইনেল ৰিজাল্ট মুকলি কৰা হ'ব। www.slbrb.assam.in আপোনালোকে গৈ পিনি আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব। ফাইনেল ৰিজাল্ট আপোনালোকৰ 11:30 বজাত দিনত আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকৰ কোনকেইটা পোষ্টৰ বাবে আপোনালোকৰ ৰিজাল্টটো মুকলি কৰা হৈছে ইয়াতে সকলোখিনি দিয়া হৈছে। প্ৰথমে আহিলে আপোনালোকৰ যিকেইটা আপোনালোকৰ 144 পোষ্ট অফ ছাব ইন্সপেক্টৰ UB আছাম পুলিচৰ বাবে ওলাইছিলে সেইকেইটা আপোনালোকৰ ফাইনেল ৰিজাল্ট পাব। নেক্সট আপোনালোকৰ 7 পোষ্ট অফ ছাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন যিকেইটা আপোনালোকৰ APR পোষ্ট আছিলে সেইকেইটাৰ বাবে। নেক্সট আপোনালোকৰ 51 পোষ্ট অফ ছাব ইন্সপেক্টৰ যিকেইটা আপোনালোকৰ AB আপোনালোকৰ কামাণ্ডো বেটেলিয়ান আছিলে সেইকেইটাৰ বাবে মুকলি কৰা হ'ব। নেক্সট আপোনালোকৰ 1 পোষ্ট অফ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ আপোনাৰ চিভিল ডিফেন্স JR আণ্ডাৰ DGCDN CGHG আপোনালোকৰ আছামৰ এইকেইটা আপোনালোকৰ পদৰ বাবে মুকলি কৰা হ'ব। আৰু যি আপোনালোকৰ যিকেইটা আপোনালোকৰ নৰ্মেল আপোনালোকৰ AB আপোনালোকৰ 164টা আপোনালোকৰ কামাণ্ডোৰ বাবে পদ ওলাইছিলে সেইকেইটা আপোনালোকৰ বাবে ৰিজাল্টটো মুকলি কৰা হ'ব। ফাইনেল ৰিজাল্ট আপোনালোকে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ বাবে গুড নিউজ। আপোনালোকে ফাইনেল ৰিজাল্ট আপোনালোকে 10 তাৰিখে আপোনালোকৰ 11:30 বজাত আপোনালোকে চাব পাৰিব। নেক্সট আপোনালোকৰ গ্ৰেড 4 আপোনালোকৰ যিকেইটা পদৰ বাবে আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোকে ভাইবা দি আহিছিলে বা আপোনালোকৰ স্কিল টেষ্টবোৰ আপোনালোকে দি আহিছিলে সেইকেইটা পদৰ বাবে যিকেইটা পদ আছিলে আপোনালোকৰ কুকৰ আছিলে, বাৰ্বাৰ আছিলে, ৱাটাৰ কেৰিয়াৰ, ধুবি আপোনালোকৰ কবলাৰ, তাৰপিছত আপোনালোকৰ মেছন, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, তাৰপিছত আপোনালোকৰ যিকেইটা আপোনালোকৰ টেইলৰ কামাণ্ডো বেটেলিয়ানৰ, তাৰপিছত আপোনালোকৰ কুকৰ, ৱাটাৰ কেৰিয়াৰ, ধুবি, বাৰ্বাৰ আপোনালোকৰ কবলাৰ আণ্ডাৰ আপোনালোকৰ DGCD আপোনালোকৰ CGHC আপোনালোকৰ আছাম ফালৰ পৰা যিকেইটা পদ মুকলি কৰা হৈছিলে। নেক্সট আপোনালোকৰ 4th গ্ৰেডৰ আপোনালোকৰ আৰু পষ্ট আছিলে। আপোনালোকৰ যেনেকৈ আপোনালোকৰ চাফাই কৰ্মচাৰী আছিলে। নেক্সট আপোনালোকৰ কুক SDRFৰ ফালৰ পৰা যিকেইটা পদৰ বাবে মুকলি কৰা হৈছিলে। আৰু আপোনালোকৰ যিকেইটা ইতিমধ্যে আপোনালোকৰ ভাইবা আপোনালোকৰ অনুষ্ঠিত হৈ গৈছে। ভাইবা নাইবা আপোনালোকৰ যিকেইটা আপোনালোকৰ স্কিল টেষ্ট আছিলে সেইকেইটা অনুষ্ঠিত হৈ গৈছে। সেইকেইটা পদৰহে আপোনালোকৰ মানে ফাইনেল ৰিজাল্টটো মুকলি কৰা হ'ব। আপোনালোকে 10 তাৰিখে আপোনালোকে 11:30 বজাত আপোনালোকে ৰিজাল্টটো চাব পাৰিব। চ' এইটো আপোনালোকৰ যিসকলে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ আছাম পুলিচৰ ফাইনেল ৰিজাল্টটো কেতিয়া দিব তেওঁলোকৰ বাবে এটা আপোনালোকৰ গুড নিউজ। আপোনালোকে অপেক্ষা যদি কৰি আছিলে, আপোনালোকে যদি ভাইবা নাইবা আপোনালোকৰ স্কিল টেষ্টবোৰ আপোনালোকে দি আহিছিলে তেন্তে আপোনালোকৰ বাবে গুড নিউজ। আপোনালোকৰ সপোনৰ পূৰণৰ দিশত আপোনালোকৰ অলপ কিছুক্ষণহে আপোনালোকৰ বাকী আছে। আজি আপোনালোকৰ যিটো 7 তাৰিখে আপোনালোকৰ পাব্লিছ কৰা হৈছে। আপোনালোকে 10 তাৰিখে আপোনালোকৰ নিজৰ আপোনালোকৰ ৰোল নম্বৰ আছে সেইটো দি পিনি আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ অসমীয়াটো আপোনালোকৰ জাননী দিয়া আছে। আপোনালোকৰ দিনৰ ৰাতিপুৱা আপোনালোকৰ 11:30 আপোনালোকৰ SLPRB ৱেবছাইটত আপোনালোকৰ এইকেইটা পদৰ বাবে আপোনালোকৰ নিজৰ নাম নাইবা আপোনালোকে ৰোল নম্বৰ মাৰি পিনি ডেট অফ বাৰ্থ মাৰি পিনি চাব পাৰে। যদিহে আপোনালোকৰ চোৱাত কিবা অসুবিধা হয় তেন্তে আপোনালোকে কমেণ্ট যোগে জনাব পাৰে। আপোনালোকক ৰিজাল্ট চাই দিয়াত আপোনালোকৰ পূৰ্ণ সহায় জনা হ'ব। যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব। আৰু যিসকল আপোনালোকৰ অসম পুলিচৰ যিসকল কেণ্ডিডেট আছে, যিসকল অপেক্ষা কৰি আছিলে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।